অসমৰ সন্মানীয় ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখী ডাঙৰীয়া আজি BTCৰ এছেম্বলি কনফাৰেন্স হলত আহিছে আৰু তেখেতে BTCৰ ফাংচনবিলাক কিনেধৰণৰ হৈছে সেইটো অলপ ৰাইজৰ লগত কথা পাতিবৰ কাৰণে সকলো দল সংগঠনৰ নেতৃবৃন্দক মাতিছে। আমি UPPL চেণ্ট্ৰেল কমিটিৰ জেনেৰেল সেক্ৰেটাৰী হিচাপে আমাৰ দলৰ দুজন ভাইচ প্ৰেছিডেণ্ট সন্মানীয় প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী আৰু ৰাজু কুমাৰ নাৰ্জাৰী ডাঙৰীয়া আমি তিনিজনে লগ ধৰিছিলোঁ গভৰ্ণৰক আৰু গভৰ্ণৰক লগ ধৰি পেলাই আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিছোঁ আৰু বহু সময় আলোচনা হৈছে। স্পেচিয়েলি আমি মিউনিচিপাল বৰ্ড আৰু টাউন কমিটিবিলাক যেহেতু যোৱাবাৰ তেখেতসকলক নমিনেটেড কৰা হৈছে BPF চৰকাৰৰ ফালৰ পৰা, গতিকে এইবিলাক মানে ইমিডিয়েটলি ভংগ কৰি দিবৰ বাবে মই আবেদন জনাইছোঁ আৰু তেখেতে কৈছে যে ইতিমধ্যে 4খন টাউন কমিটি আৰু মিউনিচিপালিটি ভংগ কৰি দিয়া হৈছে, যিবিলাকৰ টাৰ্মিনেটিং হৈ গ'ল তেখেতসকলক ভঙাই দিয়া হৈছে বুলি তেখেতে ৰিপৰ্ট কৰিছে। আমি কৈছোঁ যে নতুন টাউন কমিটি এইটো ভাঙাই দিয়া হৈছে আৰু ফাউণ্ডেশ্যন নতুনকৈ মানে বনাবৰ কাৰণে আহ্বান জনোৱা হৈছে। আৰু এখন আছে BCDC লৈ পেলাই, এতিয়াতো BCDC ভঙাই দিয়া হ'ল, কিন্তু তাত মানে কাম কৰিবলৈ বহুত অসুবিধা হৈ আছে। যেনেকৈ MGNৰেগাৰ কাম চলি আছে, কিন্তু সেইবিলাক কাম যি ধৰণৰ কৰিব লাগে কৰিব পৰা নাই। তাক যাতে ভালদৰে পৰিচালনা কৰিব পাৰে কামবিলাক, তাৰ কাৰণে আমি আমাৰ UP ফালৰ পৰা আমি আহ্বান জনাইছোঁ যাতে শ্বৰ্ট টাইম এটা পলিচি বনাই পেলাই এইটো যাতে BCDC লেভেলত কামটো যাতে ভালদৰে কৰিব তাৰ ব্যৱস্থা কৰিব লাগে গুড গভাৰ্নেন্সৰ কাৰণে। আৰু এটা হ'ল আমি যিবিলাক কাৰাপশ্যন হৈ গ'ল এই 15 বছৰ তেখেতসকলৰ যিটো টাৰ্ম আমাৰ আগৰ চৰকাৰৰ, ইয়াত যিমান কাৰাপশ্যন হৈছে এই কাৰাপশ্যন CBI ইনকুৱাৰী কৰিব লাগে, নহয়নে SIT ইনকুৱাৰী কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আমাৰ গভৰ্ণৰ ডাঙৰীয়াক। ইয়াৰ বাহিৰেও আৰু এখন আছে যে বৰ্তমান যিটো MCC চলি আছে এইটো সময়ত আমাৰ BPFৰ যিবিলাক ইয়থ উইঙৰ কৰ্মীবিলাক আছে তেখেতসকলে জাগা জাগা ফ্লেক্স জাগা জাগা হোষ্ট কৰাটো আমি দেখিছোঁ। আৰু এইবিলাক যাতে পাব্লিক প্লেছত হোষ্ট নকৰে তেখেতসকলক ইমিডিয়েটলি মানে উঠাব লাগে বুলি আমি দাবী জনাইছোঁ। কচুগাঁও অঞ্চলত তেওঁলোকে দাদাগিৰি কৰি আছে, বহু ৰাইজক মাৰপিট কৰিছে, কাৰোবাক ধমক দিছে, তেনেধৰণৰ কাম মানে কচুগাঁও অঞ্চলত হৈ আছে। গতিকে আমি আহ্বান জনাইছোঁ গভৰ্ণৰ চাহাবক যে অতি শীঘ্ৰে যিসকলে এই কামত লিপ্ত হৈছে তেখেতসকলক, যিহেতু আমি FIR দিছোঁ এতিয়ালৈকে তেখেতক এজনো মানে ধৰা নাই, তো গতিকে তেখেতক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগিব আমি দাবী জনাইছোঁ। আৰু আমাৰ গভৰ্ণৰ ডাঙৰীয়াই খুব ভাল এটা ৰেছপন্স দিছে। তাতে IGP আছিলে, লগে লগে তেখেতে IGPক কৈছে যে ইমিডিয়েট 48 ঘণ্টাৰ ভিতৰত যিবিলাক কালপ্ৰিট আছে তেখেতসকলক এৰেষ্ট কৰিব লাগে বুলি তেখেতে আমাৰ আগতে কৈছে। সেইটো আমাৰ এটা ভাল এটা ৰেছপন্স আমি পাইছোঁ গভৰ্ণৰ চাহাবৰ পৰা। আৰু লগতে ইলেকশ্যন BTC যিটো ইলেকশ্যন ইয়াৰ বিষয়ে আমি সুধিছিলোঁ আৰু তেখেতে কৈছে এইটো মোৰ বিষয় নহয়, এইটো ষ্টেট ইলেকশ্যন কমিশ্যনাৰে যেতিয়া ইচ্ছা তেতিয়া তেখেতসকলে কৰিব পাৰে, গতিকে আপোনালোকে ষ্টেট ইলেকশ্যন কমিশ্যনৰ লগত কণ্টেক্ট কৰক, তেখেতে আমাক জনাইছে। যিখিনি আমি পইণ্টছ ইয়াত দিয়া হৈছে এই গোটেইকেইটা পইণ্টছটো আমি ক'লোঁ। আৰু গভৰ্ণৰৰ যিটো ৰেছপন্স এইটো খুব ভাল ৰেছপন্স বুলি আমি ক'ব পাৰিব। আৰু আজিৰ যি ধৰণৰ তেখেতে মিটিং কৰিছে গোটেই মানে DC IGP সকলো মানে BTCৰ মানে অফিচাৰকেইটাক লৈ পেলাই, এনেকৈ যদি আগৰ পৰা হ'লেহেঁতেন নিশ্চয় ভাল মানে ফলাফল আমি পালোহেঁতেন। আজি মানে গুড গভাৰ্নেন্স, যিটো গুড গভাৰ্নেন্স বুলি কয়, মানে লগে লগে কুইক একশ্যন মানে অফিচাৰকেইটাৰ লগত সি লগে লগে মানে কৈছে যে এইটো ইমিডিয়েটলি একশ্যনটো ল'ব লাগে। তো গতিকে চাওঁ তেখেতসকলে অফিচাৰবিলাক কি একশ্যনটো লয়। আমি আশা ৰাখিছোঁ নিশ্চয় গভৰ্ণৰৰ ৰুল সময়ত এইবিলাক কাম নিশ্চয় কুইক একশ্যনটো হ'ব বুলি আমি আশাবাদী। ধন্যবাদ।
বুলি কৈছে, স্পেচিফিক নামটো কোৱা নাই, কিন্তু কোকৰাঝাৰটো এটা বুলি কৈছে। লিষ্টটো সোনকালে দি এইটো প্ৰিন্সিপাল ছেক্ৰেটাৰী ইতিমধ্যে অৰ্ডাৰ ওলাইছে বুলি কৈছে। আমি এই প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা সেইটো কালেক্ট কৰিব লাগিব, কোন কোন টাউন কমিটিটো ভংগ কৰা হৈছে। সেইটো আমি আজিয়ে কৰিম, কালেক্ট কৰিম। আৰু নতুন মিউনিচিপাল বৰ্ড আৰু টাউন কমিটি ফৰ গুড গভৰ্নেন্স ফৰ্মেশ্যনৰ কথাও কৈছে। ফৰ গুড গভৰ্নেন্স সিহঁতে এডহক বেচিছত শ্বৰ্ট টাৰ্মৰ কাৰণে ব্যৱহাৰ কথাটো জনাইছে। শ্বৰ্ট টাৰ্মৰ কাৰণে কৰিম।